welcome back my channel. আজি ভিডিওটো স্টার্ট কৰিব কাৰণে ললো আমি মন্দিৰত যাব ওলালো মন্দিৰত যাব আহি আছো কাপা ধৰি ৰেডি হৈ আহিলো এতিয়া আহি আছো মন্দিৰলৈ আৰু লগত ইহঁতো আহিছে এতিয়া মন্দিৰত আহি আছো মানে আজি ভিডিও বনোৱা কথা নাছিল খপকে ৰাতিপুৱা আহা প্ল্যান হৈ গল এতিয়া আহি কেনে ভিডিওটো স্টার্ট কৰি দিছো আৰু আহি আছো পূজা কৰা হৈ গ'ল পূজা কৰি উঠি কেনে পানী ঢালিলোঁ তাৰপিছত এতিয়া সেৱা ল'ম সেৱা লৈ কেনে উঠি আপোনালোকক মন্দিৰৰ গোটেই চৌহদটো অলপ দেখাই দিম এতিয়া সেৱা লৈ আছোঁ বাকী পূজা দিলোঁ বাহিৰতে চাকি তাকি জ্বলালোঁ ইয়াতে পানী ঢালিলোঁ গাখীৰ ঢালিলোঁ এতিয়া আপোনালোকক বাহিৰৰ চৌহদখিনি অলপ দেখাই দি আছোঁ চাব ঘৰত যাওঁ আপোনালোকেও আহিব পাৰে ইয়াতে খুব ধুনীয়া ঠাইখিনি আমাৰ ঘৰৰ ওচৰতে হয় মন্দিৰটো ইয়াতে আহিলোঁ আজি লাষ্ট সোমবাৰ শাওণ মাহৰ সেইটো কাৰণে আহি গ'লোঁ আৰু মন্দিৰটোৰ নামটো আপোনালোক দেখাই দি আছোঁ সতী দেৱালয় ঘৰ আহি পালোঁ লগ পাই আছোঁ আকৌ আপোনালোকক মন্দিৰৰ পৰা আহিলোঁ আহি মেলি প্ৰসাদ খালোঁ প্ৰসাদ খাই কেনে উঠি চাহ খালোঁ চাহ তাহ খাই মানে মোৰ যে পেহী ছোৱালীজনী এক্সাম আছিলে সেইকাৰণে আহিছিল এতিয়া আজি তাই গুচি গ'ল যোৱাৰ পাছত এতিয়া এনেই আছোঁ আৰু তাৰপাছত আকৌ অলপ টাউনত যোৱা কথা আছিলে টাউনত নগ'লোঁ নাযায় কেনে কিবা অলপ কাম আছিল এতিয়া এনেই আছোঁ আৰু ভাগৰো লাগিছে আজি ইফালে লঘোণে আছোঁ সেইকাৰণে যাব মন নগ'ল তাই গুচি গ'ল আৰু লগৰ কেইজনীমান আহিছিলে তাইৰ লগত একেলগতে আমাৰ ঘৰতে পৰীক্ষা দিছে তাৰপিছত তাই গ'ল এতিয়া আছোঁ এনেই তাৰপিছত অলপ দেৰিকৈ আমাৰ ঘৰৰ ওচৰতে এঘৰত মানে নাম আছে আৰু আজি কালি 15 আগষ্টৰ মানে ফাল্টুমি ভিডিঅ' বনাইছিলোঁ আমি আৰু যিহেতু ঘৰতে আছোঁ ক'তো যোৱা নাই কেইটামান এনেই বনোৱা হৈছে আৰু মাজতে তাতে আছোঁ সেইটো কাৰণে বনাবৰ কাৰণে মন গ'ল আৰু চববিলাকতো ফুৰিব গৈছে খানা খাইছে মই ঘৰতে আছোঁ কাৰণে এনেই বনালোঁ আৰু ভণ্টিৰ লগত এতিয়া নামত যাওঁ তেতিয়া কৈছিলোঁ নামত যাম বুলি কেনে এতিয়া ফ্ৰেছ হ'লোঁ হাত ভৰি ধুই মেলি সেনেকৈ ফ্ৰেছ হ'লোঁ এতিয়া ইহঁতৰ ঘৰত যাবৰ কাৰণে ওলাইছোঁ ভিডিঅ'টো শেষ কৰিম
আজিলৈ ইমানখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো চাই কিনে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি নিজৰ মতামত জনাই দি দিব। আজিলৈ বাই বাই।